তো বৰ্তমান আহি পালোঁ সৰ্থেবাৰী সভা চলি আছে। হঠাৎ অহা হ'ল, মানে আহিম বুলি ভবা নাছিলোঁ, দেৰিকৈ আহিম বুলি ভাবিছিলোঁ, কিন্তু আজি আজি আহিলোঁ আৰু মোৰ লগত মা আছে। আৰু ইফালে মোৰ ভাইটি আছে, দিব্য ভাইটি, আৰু ইফালে সৰু চানা এটা আছে। চ' আপোনালোকক সভাখন মই দেখাম, অলপ চলপকৈ দেখাম। আজি বেছি মানুহ হোৱা নাই, তথাপিতো চেষ্টা কৰিম, যিখিনি আছে সেইখিনি দেখাবৰ চেষ্টা কৰিম। এইটো হৈছে মূল মন্দিৰ, আৰু কেমেৰা কোৱালিটি চাগে ইমান ভাল নহ'ব, কাৰণ মোবাইল দি কৰি আছোঁ ৰাতি, আৰু মূল মন্দিৰটো আপোনালোকক দেখাবৰ চেষ্টা কৰিম। এইফালে আছে, মই দেখাই আছোঁ আপোনালোকক। কলিং বেলটো এতিয়া গম পাব ভগৱানে মই আহা বুলি। আচ্ছা, এইটো মেইন মন্দিৰ, মানে কি মূল মন্দিৰ। এইটো বিষ্ণুৰ মন্দিৰ। তাৰ লগতে ইয়াত পাঁচখন খেলৰ মানে ভগৱানৰ মূৰ্তি আনি, মানে গোহাঁই বুলি কয়, গোহাঁই, 5খন খেলৰ গোহাঁই আনি ইয়াত মানে এই মন্দিৰটোত ৰাখে, মানে ৰাখি কিনে পূজা কৰে। মানে সভা চলি থকা কেইদিন 5 খেলৰ গোহাঁই আনি কিনে পূজা কৰে। ইয়াত মানে প্ৰসাদত চেনি দিয়ে, চেনি সেইকাৰণে এই মানে তলত গোটেই চেনি মই মজা খুলিছোঁ ৰাতি পিঁপৰাই কামাত দে। মানে কি এইটো হৈছে কমিটিৰ ঘৰ, মানে সৰ্থেবাৰীবাসীৰ কমিটিৰ ঘৰ। সভা আজিৰ পৰা আৰম্ভ হয়। চ' দোকান পাতিবিলাক ভালকৈ অহাই নাই, আহিবহে। আৰু বাকী যি কি নহওক, বেলেগ দোকান বাদ দিয়ক, কিন্তু বুন্দিয়া ভুজিয়া আগত আহে, বুন্দিয়া ভুজিয়া জিলাপিৰ দোকান আগত। ইয়াত মানে কি ধুইলা চুইলা হয়, ইয়াত পাতে। ইয়াত নাটক পাতি ইয়াত হয়, আৰু সেইফালে নাম চলি আছে, নামঘৰত নাম চলি, মানে দোকানটো আজি পাতিহে আছে। মানে আজিৰ পৰা যিহেতু ষ্টাৰ্ট, 4 মাৰ্চলৈকে থাকিব চাগে। তিৰি মানুহ বা মাহঁতৰ লগত আহিলে এটাই দিগদাৰ, ত'ত চ কাপোৰ না কি আমা অ'ত ৰখা মনি আৰু কি বা। যি মানে হোমৰ কাৰণে অলপ মানুহ কম আছে, মানে ৰাতিপুৱাৰ ভাগত বেছি মানুহ হয়, গধূলি অলপ কম থাকে। আৰু সৰ্থেবাৰী সভা অন্যতম সভা, মানে বহুত ডাঙৰ সভা। এনে এসপ্তাহ 10 দিনটো হয়েই মিনিমাম। As the sun was rising on the 4th of April, days and weeks and years have been bypassing. I was stuck in this, not being too faithful, so young and dumb, I never learned it. এইখন হৈছে মিনা বজাৰ। আজি মানুহ কম আছে, কাৰণ আজি প্ৰথম দিন হিচাপে মানুহ অলপ কম। বাকী ধৰক কালি পৰহিৰ পৰা বহুত মানুহ হ'ব। সৰ্থেবাৰী মানে কাঁহ পিতলৰ বাবে বিখ্যাত সৰ্থেবাৰী। ঐ কি দাম? ফাৰ্ষ্ট বুলি আনাই না কি দাম?